নমস্কাৰ বন্ধুসকল, সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নিউ আপডেট আৰু লগতে থকা বেল আইকনখন দবাই দিয়ক যাতে আমাৰ ভিডিঅ' পাই আপুনি প্ৰথমে চাবলৈ। 17 চনৰ 31 ডিচেম্বৰত মাজনিশা এনআৰচিৰ আংশিক খচৰা প্ৰকাশ পাইছিল। 1,90,00,000 লোকক সামৰি আংশিক খচৰা প্ৰকাশ পোৱাৰ 7 মাহৰ পিছত অৰ্থাৎ সোমবাৰে দিনৰ 12 বজাত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰাত থকা আপোনাৰ নামটো কেনেদৰে চাব পাৰিব? প্ৰতিদিন টাইমৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰতীক হাজেলাই ক'লে কেনেদৰে এনআৰচিৰ সম্পূৰ্ণ খচৰাত নিজৰ নামটো আপোনালোকে চাব পাৰিব। আপোনাক মই স্বাগতম জনাইছোঁ প্ৰতিদিন টাইমলৈ। 31 ডিচেম্বৰত আংশিক খচৰা প্ৰকাশ পালে, এতিয়া প্ৰকাশ পাব সম্পূৰ্ণ খচৰাখন। 31 ডিচেম্বৰকৈ কেনেধৰণৰ পৃথক হ'ব এই খচৰা? আমাৰ গোটেই অসমত যিসকলে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে এপ্লাই কৰিছিল 31 আগষ্ট 2015 চনলৈকে তেওঁলোকৰ সংখ্যা হ'ল 3.29 crore। 31 ডিচেম্বৰ 2017 মাজনিশা যেতিয়া আমি আংশিক খচৰা প্ৰকাশ কৰিলোঁ তেতিয়ালৈকে আমাৰ পৰীক্ষণ প্ৰক্ৰিয়া চবৰ কাৰণে শেষ হোৱা নাছিলে। যিমানখিনি মানুহবিলাকৰ পৰীক্ষণ প্ৰক্ৰিয়া সেইমানলৈকে শেষ হৈ গৈছিলে তেওঁলোকৰ মাজৰ পৰা আমি 1.9 crore তেনেকুৱা পাইছিলোঁ যিসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তেওঁলোকৰ এলিজিবিলিটি আছিলে। গতিকে তেওঁলোকৰ নাম আমি সেই সময়ত প্ৰকাশ কৰিলোঁ। গতিকে আমি সেই সময়ত কৈছিলোঁ যে বাকী যিসকলৰ মানুহ আছে 1.4 crore মান তেওঁলোকৰ নাম যোগ্যতা ভিত্তিত যেতিয়া আমি সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিম তেতিয়া প্ৰকাশ পাব। আপুনি যদি কেমেৰা এইফালে কৰি আমাৰ এপ্লিকেশ্যন আমাৰ এডভাৰটাইজিং কেম্পেইন অলৰেডি ষ্টাৰ্ট কৰিলোঁ। আমি কৈ আছোঁ যে 5টা পদ্ধতি আছে। এটা পদ্ধতি আছে যে এনআৰচি সেৱা কেন্দ্ৰত গৈ য'ত হাৰ্ড কপি থাকিব তাত হাৰ্ড কপিটো চাব পাৰিব। ছেকেণ্ড পদ্ধতি আছে অনলাইন, আৰু ইয়াত আমি 4টা ৱেবছাইটৰ লিংক দি দিছোঁ। এইকেইটাত গৈ তাত নিজৰ ARN নম্বৰ ভৰাব লাগিব আৰু নিজৰ ARN নম্বৰ ভৰাই পিনি কম্পিউটাৰে দেখুৱাই দিব। এইটো প্ৰক্ৰিয়া যেনেকৈ ইয়াৰ আগতে 31 ডিচেম্বৰ 2017 মাজনিশা যেতিয়া যি ধৰণে প্ৰকাশ কৰা হৈছিল এক্সাক্টলি তেনেকৈ হ'ব। তাৰ পাছত SMS-ৰ 2টা প্ৰক্ৰিয়া আছে। SMS-ৰ এটা আছে প্ৰি ৰেজিষ্ট্ৰেশ্যন, তাৰ মানে আমি প্ৰকাশ কৰিম সম্পূৰ্ণ খচৰা 30 জুলাই তাৰিখ। তাৰ আগতে ৰাইজে গৈ আমাৰ কম্পিউটাৰৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু 30 জুলাই যেতিয়া সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিব এনআৰচি কম্পিউটাৰবোৰ নিজেই ৰিজাল্টটো তেওঁলোকলৈ পঠিয়াই দিব। যিসকল তেতিয়ালৈকে প্ৰি ৰেজিষ্ট্ৰেশ্যন নকৰে তেওঁলোকে আমাৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ পাছত অন ডিমাণ্ড তাৰমানে এটা SMS আমাৰ নম্বৰ দি দিব আৰু এনআৰচি কম্পিউটাৰে তেওঁলোকক সেই সময়ত তেওঁৰ SMS-ৰ ওপৰত বেছ কৰি উত্তৰটো দি দিব। তাৰমানে প্ৰি ৰেজিষ্টাৰ্ড ছিষ্টেম আৰু অন ডিমাণ্ড ছিষ্টেম। ইয়াত আমি 4টা নম্বৰ দিছোঁ 1, 2, 3, 4 আৰু প্ৰি ৰেজিষ্ট্ৰেশ্যনত কেনেকৈ SMS দিব আৰু অন ডিমাণ্ড SMS কেনেকৈ দিব। আৰু 5টা নম্বৰ 5 আমি কৈছোঁ যে আমাৰ কল চেণ্টাৰ হেল্পলাইন যিটো আছে বিনামূলীয়া 24/7 তাত ফোন কৰিও ৰাইজে নিজৰ সম্পূৰ্ণ খচৰাখনৰ ৰিজাল্ট খুলিব পাৰিব। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে এনআৰচিৰ পূৰ্ণাংগ খচৰাখন প্ৰকাশ পাব। ইতিমধ্যে সাজু হৈ উঠিছে এনআৰচি কৰ্তৃপক্ষ আৰু সাজু হৈ উঠিছে আৰক্ষী প্ৰশাসনো। 38 বছৰীয়া অপেক্ষাৰ অন্তত ৰাজ্যবাসীয়ে পাব এখন নাগৰিকপঞ্জী। নিৰাপত্তাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যলৈ ইতিমধ্যে অনা হৈছে 200টাকৈ অতিৰিক্ত কোম্পানী। 30 জুলাইৰ দুপৰীয়া 12 বজাত প্ৰকাশ পাব এনআৰচিৰ সম্পূৰ্ণ খচৰা। ইতিমধ্যে প্ৰকাশ পোৱা আংশিক খচৰাত ৰাজ্যৰ 1,90,00,000 লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল। এই খচৰাৰো 1.5 লাখ লোকৰ নাম বাদ পৰিব পূৰ্ণাংগ খচৰাৰ পৰা। ছচিয়েল মিডিয়াত যাতে এনআৰচিৰ প্ৰকাশক লৈ কোনো ধৰণৰ আপত্তিজনক মন্তব্য কোনেও কৰিব নোৱাৰে তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে। ইতিমধ্যে এনআৰচিৰ প্ৰকাশৰ বাবে সকলো চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে। এনআৰচিৰ প্ৰকাশক লৈ ৰাজ্যৰ বিভিন্ন স্থানৰ লোকসকলৰ কি মতামত সেয়া ইতিমধ্যে আমাৰ সাংবাদিকসকলে সংগ্ৰহ কৰিছে আৰু বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে। কিন্তু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা আৰক্ষী প্ৰশাসনে স্পষ্টকৈ উল্লেখ কৰিছে যে এইখন হৈছে এখন খচৰা অৰ্থাৎ ড্ৰাফ্ট পূৰ্ণাংগ খচৰা। কিন্তু এই খচৰাত যদি কাৰোবাৰ নাম বাদ পৰে তেন্তে তেওঁলোক শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ নথি পত্ৰসমূহ পুনৰ জমা দিব পাৰিব আৰু তাৰ বাবে বিজ্ঞাপন দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা। যেন খচৰাগিলা আমাৰ ধৰক ফাৰ্ষ্ট খচৰাত আমাৰ পৰিয়ালৰ ভিতৰত
ধৰক এনে আহিছে 3টা নাম আহিছে মোৰ সৰু ভাইটি সৰু ভণ্টিৰ আহিছে মোৰ মা দেউতাৰ বা মোৰ অহা নাই এতিয়া আকৌ ছেকেণ্ড খচৰাত আশা কৰিছোঁ যেন আমাৰ নামবিলাক যেন আহে বুলি ভাবিছোঁ আৰু যদি কিবা ভুল চুল হৈ থাকে তেনেহ'লে আকৌ যদি চৰকাৰে কিবা দ্বিতীয়বাৰ যদি আকৌ কিবা সুবিধা দিয়ে যদি তেনেহ'লে আমি কিবা ক্লেইম কৰিম বুলি আশা আছে আৰু আমাৰ লগৰ মনত ভালে লাগিছে হা আমি আর এনআরসির ফার্স্ট খরচত আমার নামটো আহিছে হা আমার দুটা নাম আহিছে আর ল'ৰা ছোৱালীকেইটাৰ নাম অহা নাই হা দ্বিতীয় খৰচত আহিব বুলি কাৰণে আমি এইটো আশা জনাইছোঁ আৰু যদি নাহে চৰকাৰে এনেকুৱা আমাৰ সুবিধা দিব লাগিব আকৌ ফৰ্মটো আকৌ আমি গভৰ্ণমেণ্টগিলা আকৌ দ্বিতীয় জমা দিব পাৰোঁ আপোনালোকৰ মনত ভয় শংকা বা কিবা একো নাই নাই আমাৰ ভয় নাই আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰচিৰ বাবে সাজু হৈছে জিলা প্ৰশাসন জিলাখনৰ 5টা ৰাজহ চক্ৰৰ 45টা এনআৰচি সেৱা কেন্দ্ৰত 30 জুলাইত ৰাইজে কোনো অসুবিধা নোহোৱাকৈ উপলব্ধ হ'ব এনআৰচিৰ তালিকা কোনো অশুভ শক্তিয়ে যাতে জিলাখনত কুটাঘাতমূলক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা জিলাখনৰ বিভিন্ন দল সংগঠনৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে আলোচনা কৰিছে জিলা উপায়ুক্তই আৰু স্পৰ্শকাতৰ হিচাপে চিহ্নিত যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আমাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে আমাৰ প্ৰিণ্টিং খচৰা যি এনআৰচি তাৰে প্ৰিণ্টিং আমাৰ পূৰ্ণ গতিত চলি আছে আৰু আমি খুব নিয়াৰিকৈ চলাব পাৰিছোঁ বুলি মই ভাবিছোঁ আমি সম্পূৰ্ণ সাজু হৈছোঁ আৰু গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কত জনসাধাৰণক আমি আস্থাত ল'ব পাৰিছোঁ তেওঁলোকৰ মনত মই কোনো শংকা বা এনেকুৱা কোনো উৎকণ্ঠা দেখা নাই প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ বন্ধুসকলৰ লগত আমি আলোচনা কৰিছোঁ বিভিন্ন ঠাইত আমি সভা অনুষ্ঠিত কৰিছোঁ নমস্কাৰ ভিউৱাৰ্ছ মোৰ চেনেল নিউ আপডেটৰ যিকোনো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে এনআৰচিৰ ৱেবছাইট আৰু যিবিলাক নম্বৰত আপোনালোকে আগতীয়াকৈ পঞ্জীয়ন কৰি থ'ব পাৰিব আপোনালোকৰ আৰ্ন নম্বৰটো আৰু যিবিলাক নম্বৰৰ সহায়ত আপোনালোকে ফোন কৰিও জানিব পাৰিব আপোনালোকৰ এনআৰচি যিকোনো ভিডিঅ' এটা আপোনালোকে ক্লিক কৰক মোৰ চেনেলৰ আৰু ডেছক্ৰিপশ্যন বক্সত ইয়াত পাই যাব এনএছকে আৰু 2 নম্বৰটো ৱেবছাইটবিলাক দিয়া আছে 3 নম্বৰটো পঞ্জীয়ন যিটো কৰি থোৱাৰ নাম্বাৰবিলাক দিয়া আছে আৰু 4 নম্বৰটো যিবিলাক নাম্বাৰৰ আপোনালোকে ডাইৰেক্ট ফোন কৰি জানিব পাৰিব আৰু ইয়াত এটা এছামিজ চেনেলৰ মোৰ চেনেলটোৰে এটা এপ মই ক্ৰিয়েট কৰিছোঁ এইটো এটা লিংক এই লিংকৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰি লওক এনআৰচি সম্বন্ধীয় তথা যিকোনো এছামিজ ভিডিঅ' চাব পাৰিব এইটো এপৰ জৰিয়তে নমস্কাৰ লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো লাইক কৰিলে ভাল লাগে আৰু যদি কিবা এটা আপোনালোকৰ প্ৰব্লেম থাকে বা কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰক যদি মই পাৰোঁ নিশ্চয় আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম এইখিনিতে সামৰণি মাৰিলোঁ আৰু ভিডিঅ'টো চাই যাওক খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'